ৰিচিপশ্যন আছে ইয়াতে ফাৰ্ষ্ট ৰিচিপশ্যনত আহিছোঁ এতিয়া আপোনাৰ পেকেজটোৰ বিষয়ে অলপ কৈ দিয়কচোন পেকেজটো আমাৰ যোনটো আপোনাৰ জেনেৰেল পেক থাকে হয় সেইটো আপোনাৰ 349কৈ লোৱা হয় সেইটো আপুনি ৱেলকাম ড্ৰিংকছ থাকিব লগতে আপোনাৰ এক্টিভিটিছবিলাক ফ্ৰী থাকিব আচ্ছা আচ্ছা আৰু 3493 যোনটো 499 যোনটো পেকেজ ল'ব সেইটো ল'লে আপোনাৰ ভেজ থালি থাকিব আছামিজ ট্ৰেডিশ্যনেল ভেজ থালি লগতে আপোনাৰ ৱেলকাম ড্ৰিংকছ থাকিব লগতে আপোনাৰ এক্টিভিটিছবিলাক ফ্ৰী থাকিব আচ্ছা আচ্ছা মানে ইয়াতে আপোনাৰ দুটা পেকেজ আছে এটা হ'ল 349 এটা আছে 499 এটা আপোনাৰ 349ত ৱেলকাম ড্ৰিংকছ আছে আৰু ইনডোৰ আউটডোৰ এক্টিভিটিছ কিবা কিবি আছে ভিতৰত ৰিজৰ্টখনৰ ভিতৰত মই দেখাই দিম আৰু 499ত আপোনাৰ এই ইনডোৰ গেমখিনিও আছে আউটডোৰ গেম আছে তাৰপিছত আপোনাৰ ৱেলকাম ড্ৰিংকছ আৰু আপোনাৰ ভেজ মিল এটা আছে মানে খানাটো হ'ব 499 পাৰ পাৰ্চন আৰু আপোনাৰ ছানডে আৰু হলিডেত বাহিৰে আপুনি যদি আহে ইয়াতে 20% ডিছকাউণ্টো আছে তাৰপিছত এইটো ৰিচিপশ্যন তো এনেকুৱা আৰু বাকী আপুনি ইয়াতে নন ভেজৰ মেনু আছে এইবিলাক ভিতৰত ৰেষ্টুৰেণ্টো আছে এতিয়া ইয়াতে ভাবিছোঁ মই 499ৰ এটা পেকেজ ল'ম ইয়াতে মোৰ এইখিনি গোটেইখিনি পাম তাৰপিছত ভিতৰত যাম এতিয়া আপোনাৰ ৱেলকাম ড্ৰিংক কৰিব ৱেলকাম ড্ৰিংকত কি হ'ব ড্ৰিংকটো জুচ হ'ব ঠিক আছে এতিয়া চাওঁ এইফালে এনেকুৱাকৈ এইটো ফাৰ্ষ্ট ৰুমতে এইটো জুচ এইটো মেংগ' জুচ নেকি মেংগ' জুচে ফাৰ্ষ্ট এণ্ট্ৰি কৰাৰ পিছত ইয়াৰ পিছত মই ভিতৰত দেখাই আছোঁ সেইটো চাওক বুটিং এৰিয়া ইয়াতে আপুনি বুটিং কৰিব পাৰিব এইখন চাওক চেছ কিমান ডাঙৰ চেছ এইখন চেছখন দেখিছে নে কিমান ডাঙৰ এইটো ৰজা তাৰপিছত এইটো ঘোঁৰা আছে ঘোঁৰা रानी कोई रानी itu रानी साहब itu roza itu रानी cuman dangot level garden घोड़ा से ये था লাইভ কিটচেন এখনো আছে সৰু খালি চাওক কিমান ধুনীয়া এইবিলাক ডাইনিং মাৰিম ধনু এতিয়া চলা এইটো চাওক হৰ্চ ৰাইডিং ইয়াতে বাচ্চাবোৰ আহিলে এনেকৈ ঘোঁৰাত উঠাই সেইকাৰণে 10 মিনিটমান ঘূৰাই এনেকৈ হেলমেট চেলমেট পিন্ধাই দিছে একেবাৰে আজ কুছ তুফানি কৰতে উইদাউট হাৰ্নেছ কৰিবলৈ কেনেকুৱা মজা হ'ব পৰি গ'লে
এইটো চাওক আপোনাৰ টেণ্ট আছে এইবিলাক এনেকুৱাকৈ আপোনাৰ তলা মৰা আছে এইটো চাওক ভিতৰত এইটো 4জনীয়া হয় সন্মুখত এইটো পুখুৰী এটা এইবিলাক এনেকৈ বহিব পাৰিব ইয়াতে এইফালে চাহ বাগান এইটো এটা টেণ্ট কি ধুনীয়া আপোনালোকে আহক কনকা দা ভিলেজ বহুত বস্তু এক্সপ্ল'ৰ কৰিব পাৰিব চাওক ভিতৰত কি মজা চ' কনকা দা ভিলেজ আপোনালোকক মই ইয়াৰ এড্ৰেছটো কৈ দিওঁ আপুনি গুৱাহাটীৰ পৰা আহিলে বাহিৰতে চাৰিআলি আহি আপুনি তেজপুৰ লাইন আহিব আৰু তেজপুৰ নাপাওঁতে আপোনাৰ ওৰাং পায় ওৰাং মেইন চাৰিআলি এটা আছে পুলিচ পইণ্ট চাৰিআলিটো পাৰ হৈ আপোনাৰ লেফ্ট চাইডে সৰু ৰাস্তা এটাৰে সোমাই আহিলে হ'ল মেইন হাইৱেৰ পৰা আপোনাৰ প্ৰায় 15 কিলোমিটাৰ গাঁৱৰ ভিতৰত সোমাই আহি পাই যাব আপুনি কনকা দা ভিলেজ কি সুন্দৰ ঠাই কি ধুনীয়া ৰিজৰ্ট এখন আপোনালোকক দেখালোঁ আজি কেনেকুৱা লাগে জনাব কমেণ্ট কৰি এইটো চাওক পাতত দিছে কলপাতত ভাত আছে চাগে এইটো মই দেখাই দিছোঁ কি আছে ইয়াতে মই দেখাই দিছোঁ কলপাতত বান্ধি দিছে চাওক এইটো ভাত কনকা দা ভিলেজ আপোনালোকে দেখিলে কনকা দা ভিলেজ এখন ৰিজৰ্ট এখন মই দেখালোঁ আপোনালোকক ভিতৰত বহুত ধুনীয়া ধুনীয়া কিছুমান গেম আছে তাৰপিছত আপোনাৰ পেকেজ চিষ্টেম হয় আপোনাৰ প্ৰথমতে কৈছিলোঁ এটা আছে 349ৰ আৰু এটা আছে 499ৰ দুটা পেকেজ 349ত আপুনি খানাটো নাপায় বাকী 499ত আপুনি খানাটো ইনক্লুড থাকে তাৰপিছত ভিতৰত যিকোনো গেম খেলিব পাৰে কেৰাম আছে টেবুল টেনিছ আছে আপোনালোকৰ বহুত কিবা কিবি আছে ডাঙৰ হয় গোটেই এৰিয়াটো আৰু এইবিলাক পাৰ্কিং এৰিয়া ইয়াতে এইবিলাক ৰাবাৰৰ গছ তাৰপিছত ছাইডত চাহ বাগান আছে ধুনীয়া জেগা শোণিতপুৰ ডিষ্ট্ৰিক্ট হয় এইটো কনকা দা ভিলেজ ৰিজৰ্ট শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে আৰু কেতিয়াবা বহুত ধুনীয়া ঠাই কনকা দা ভিলেজ ৰিজৰ্ট মই চালোঁ আজি ভাল লাগিল আৰু মোৰ ভিডিঅ'টো চাই জনাব কেনেকুৱা পালে যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই বাই বাই গাইজ লাভ ইউ অল